Welcome to my YouTube channel A to Z Science. যদি ভিডিওটো ভাল লাগে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ আৰু লাইক কৰিবলৈ নাপাহৰিব। আজি মই এটা ত্ৰিভুজৰ অন্তবৃত্তটো অংকন কৰিম। ইয়াৰ আগতে পৰিবৃত্ত অংকন কৰি দিয়া হৈছে আৰু আপোনালোকে ভিডিওটো চাই ল'ব। এতিয়া এটা ত্ৰিভুজৰ অন্তবৃত্তটো অংকন কৰিবলৈ হ'লে আমি আগতে ত্ৰিভুজটো অংকন কৰিব লাগিব। যদি ত্ৰিভুজটোৰ বাহুৰ যোগ দিয়া থাকে তেনেহলে সেই যোগ মতে ত্ৰিভুজটো অংকন কৰিব লাগিব, আৰু যদি দিয়া নাথাকে তেনেহলে যিকোনো এটা ত্ৰিভুজ অংকন কৰিলে হ'ল। এতিয়া ধৰা হ'ল ABC এটা ত্ৰিভুজ। ABC এটা ত্ৰিভুজ। এই ত্ৰিভুজটোৰ অন্তবৃত্তটো অংকন কৰিবলৈ হ'লে ইয়াৰ তিনিটা কোণৰ ভিতৰত যিকোনো দুটা কোণৰ অন্তঃকোণৰ সমদ্বিখণ্ডক বাহিৰ কৰিব লাগিব। এতিয়া অন্তঃকোণৰ সমদ্বিখণ্ডক উলিয়াবলৈ আমি যিকোনো ব্যাসাৰ্ধ লৈ এটা চাপ অংকন কৰিব লাগিব। এই চাপটোৱে ছেদ কৰা বিন্দু BC বাহুক ছেদ কৰা বিন্দুৰ পৰা এটা ব্যাসাৰ্ধ লৈ যিকোনো ব্যাসাৰ্ধ লৈ বৃত্তচাপ অংকন কৰা হ'ল, আৰু AB ক ছেদ কৰা বিন্দুৰ পৰা একে সমান ব্যাসাৰ্ধ লৈ আগৰ বৃত্তচাপটোক ছেদ কৰা হ'ল। এতিয়া ছেদ কৰা বিন্দুৰ পৰা P বিন্দুলৈ সংযোগ কৰা হ'ল, আৰু এইটো হ'ব এংগেল বিৰ অন্তঃসমদ্বিখণ্ডক। একেদৰে এংগেল C বিন্দুটো অন্তঃসমদ্বিখণ্ডক ওলাই ল'ব লাগিব। এতিয়া অন্তঃসমদ্বিখণ্ডক ওলাই ল'ব লাগিব। এতিয়া ধৰা হ'ল এই অন্তঃসমদ্বিখণ্ডক দুটানে I বিন্দুত ছেদ কৰে। এতিয়া I বিন্দুৰ পৰা AB, AC বা BC বাহুৰ ওপৰত লম্ব অংকন কৰিব লাগিব। এতিয়া ধৰা হ'ল আমি BC বাহুৰ ওপৰত লম্ব অংকন কৰিলোঁ। এতিয়া লম্ব অংকন কৰিবলৈ এটা ব্যাসাৰ্ধ ল'ব লাগিব। এনেকুৱা এটা ব্যাসাৰ্ধ ল'ব লাগিব যিটো ব্যাসাৰ্ধত এটা চাপ অংকন কৰিলে BC বাহুটোক দুটা বিন্দুত ছেদ কৰে। এতিয়া এই ছেদ কৰা বিন্দুৰ পৰা আমি ব্যাসাৰ্ধ যিকোনো ব্যাসাৰ্ধ লৈ এটা চাপ অংকন কৰিম, আৰু বেলেগ বিন্দুৰ পৰা একে চাপ লৈ একে ব্যাসাৰ্ধ লৈ চাপ অংকন কৰা চাপ দুটাই এটা বিন্দুত ছেদ কৰে। এতিয়া I বিন্দুৰ পৰা এই চাপ দুটাই ছেদ কৰা বিন্দুলৈ আমি এডাল ৰেখা সংযোগ কৰিম। এতিয়া এই ৰেখাটোৱে BC ক ধৰা হ'ল D বিন্দুত ছেদ কৰে। এতিয়া এই D বিন্দুটোৱে ID হ'ব BCৰ লম্ব। এতিয়া এই ID ৰ সমানকৈ ব্যাসাৰ্ধ লৈ এটা বৃত্তচাপ অংকন কৰিব লাগিব, আৰু এই বৃত্তচাপ লৈ এটা বৃত্ত অংকন কৰিব লাগিব। আৰু এই বৃত্তটোৱে হ'ব ত্ৰিভুজ ABCৰ অন্তবৃত্ত, আৰু ID হ'ব অন্তবৃত্তটোৰ অন্তঃব্যাসাৰ্ধ, আৰু I বিন্দুটো হ'ব অন্তবৃত্তটোৰ অন্তঃকেন্দ্ৰ। গতিকে এনেকৈ আমি এটা ত্ৰিভুজৰ অন্তবৃত্ত অংকন কৰিব পাৰোঁ, আৰু ইয়াৰ অংকন প্ৰণালীটো ইয়াত দিয়া আছে। এটা ত্ৰিভুজৰ অন্তবৃত্তটো অংকন কৰা। ধৰা হ'ল প্ৰদত্ত ত্ৰিভুজটো ABC, ইয়াৰ অন্তবৃত্তটো অংকন কৰিব লাগে। এতিয়া অংকন ষ্টেপ 1ত এংগেল B আৰু এংগেল Cৰ অন্তঃসমদ্বিখণ্ডক অংকন কৰা হ'ল, যিয়ে I বিন্দুত ছেদ কৰে। ষ্টেপ 2ত BCৰ ওপৰত IL লম্ব অংকন কৰা হ'ল। BCৰ ওপৰত
IL বা ID লম্ব অংকন কৰা হ'ল। এতিয়া ষ্টেপ 3 আয়ক কেন্দ্ৰ হিচাপে লৈ IL ব্যাসাৰ্ধ হিচাপে লৈ এটা বৃত্ত অংকন কৰা হ'ল। ID ব্যাসাৰ্ধ হিচাপে লৈ এটা বৃত্ত অংকন কৰা হ'ল। ষ্টেপ 4 গতিকে আঁকিবলগীয়া অন্তবৃত্তটো অন্তঃকেন্দ্ৰ I আৰু ব্যাসাৰ্ধ IL বা ID হ'ব। গতিকে I কেন্দ্ৰ ID ব্যাসাৰ্ধ বৃত্তটোৱে হৈছে আঁকিবলগীয়া অন্তবৃত্ত।